নমস্কাৰ সকলোকে আজি এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই থাকক, কি নকওঁ কিন্তু আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেলেঞ্জ ভিডিঅ' আৰু চেলেঞ্জ ভিডিঅ'ৰ বিষয়ে ক'ব। ভিডিঅ'টো হৈছে আমি কমেডি ভিডিঅ' চাম, কিন্তু হাঁহিব নালাগিব। যদি হাঁহো আমাৰ মুখৰ ভিতৰত পানী ভৰাই থৈ থাকিব। আৰু যোনে চেলেঞ্জটো কমপ্লিট কৰিব নোৱাৰিব পানিছমেণ্ট হ'ব। আৰু কি পানিছমেণ্ট হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়ালৈ ভিডিঅ'টো কৰিবলৈকে পোৱা নাই, আগে হাঁহি ক'বই নোৱাৰে ৰাইজে। পানী গোটেই মুখে চুখে পেলাই দিছোঁ। আৰম্ভ কৰা চাবি আকৌ ৰাইজে গোটেই পানী পেলাই দিছোঁ। মই নোৱাৰো দে কৰিব, নহ'ব সমানত কৰিম। হ'ব মই হাৰিলোঁ। তাৰ আগতে ইয়ে হাৰিলে। নাই হৰা। এই পানিছমেণ্ট কি হ'ব? দি দিয়ক। জলকীয়া খাব লাগিব। Missy sister. Good Rahul. দেখি যাওক জলকীয়া খোৱা কি অৱস্থা। ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। সকলো কুশলে থাকক, সকলো সুস্থ হৈ থাকক, তাকেই কামনা কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়। ধন্যবাদ।